নমস্কাৰ বন্ধু বান্ধৱীসকল মই মিনালে মোৰ ইউটিউব চেনেলত নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এলফাবেট চেলেঞ্জ যেটো আসামিজ এলফাবেট চেলেঞ্জ কৰিম মই আসামিজৰ ব্যঞ্জন বৰ্ণ আৰু স্বৰ বৰ্ণ সো মই স্বৰ বৰ্ণখিনি কৰিব নোৱাৰিম ব্যঞ্জন বৰ্ণখিনি কৰিম যিমানখিনি পাৰো মই কৰিবলৈ চেষ্টা কৰিম আৰু কিছুমান শব্দ ইমান টান আছে যাৰ কোনো বস্তু যেটো মানে হেতু শব্দৰ কোনো বস্তু খাবলৈ মই বিচাৰি নাপালোৱে সো হেকাৰণে হেখিনি মই স্কিপ কৰিম আৰু যিখিনি পাইছো আপোনালোকৰ লগত দেখামে এতিয়া সো বলক দেৰি নকৰি ভিডিঅটো স্টাৰ্ট কৰো So guys, alphabetor prothom shobdor prothom mane shobdotu hoise k. So etia moi k logai kham aru k logai ki kham apnalok dekhai asu. Aru k logai efale musor ase kol etia moi kham k logai kol. Kol khai imanta bhal nepao but tothapitu apnalokor karone khaisu aru. আৰু ক ফৰ কল খাই ফিনিশ হৈ গল আৰু এতিয়া থাকিলে খ আৰু চামচ লৈ আহিলো খ ফৰ মোৰ ফেভাৰিট খিচিৰি আপোনালোকৰ ফেভাৰিট হনি নহয় মই নাজানো বাট মোৰ ফেভাৰিট খিচিৰি আৰু মই খিচিৰি বনাই মেলি অলমোস্ট ৰেডি কৰি থৈছো আগতেকে আৰু এতিয়া খাম খ ফৰ খিচিৰি আৰু মই খিচিৰি কিহত খাইছো জানে বতুৱাত আৰু তেনেকে নহয় খালি হয় পেটলে গলে হয় নে কি কয় এতিয়া মই খাই লম আউট গৰম এতিয়া মই খাই লম খিচিৰি একবাৰ নাখাও কাৰণ বহুত বস্তু খাবলৈ বাকি আছে সো অকমানে খাম আৰু বাকিখিনি বস্তু খাবলৈ আছে সো এতিয়া গফৰ খাব লাগিব খৰ পাছত সো গটো মায়ে ৰেডি কৰি আছে তেতিয়ালৈকে এইটো খাই লম আৰু গাইস খিচিৰি খাই কমপ্লিট হৈ গল আৰু খৰ পাছত আছে ক খ গ গফৰ খাম এতিয়া মই গাখীৰ কৈছিলো মায়ে ভিতৰত মোৰ কাৰণে ৰেডি কৰি আছে গ আৰু এটোৱে ৰেডি কৰি আছিল মানে এটো গৰম কৰি আছিল সো এতিয়া গাখীৰখন খাই লওঁ গাখীৰ খাই চলে মই বেয়া পাওঁ সো একানে প্ৰবলেম হয় আৰু এতিয়া মই গ ফৰ গাখীৰ খালো আৰু এতিয়া বাকি আছে গ ফছত ঘ আৰু ঘ ফৰ মোৰ তাত একো নাছিলে মোৰ ঘৰত একো নাছিলে সো মই উচৰত বিচাৰি গলো পেহি ঘৰত আৰু তাত ঘি পালো আৰু ঘি আপোনাৰ মই গুটে বটলটো চলি কিজনে দি নপঠিয়ালে সো হেকানে মই ঘি এটো বাকিটো আনিছো এতিয়া মই ইয়াৰ পৰা ঘি জাস্ট এসেলেক খাম জাস্ট অকমান যেহেতু মই ঘি খাই দিয়া পাওঁ কেঁচা ঘি খাবলৈ মানে খালিকে ঘি খাবলৈ কেনেকুৱা লাগে মানে একদম কিবা লাগি গৈছে মুখখন আৰু যেনেকৈ যি নহওক ঘি খাই কমপ্লিট হৈ গ'ল আৰু এতিয়া খাম বাকিখিনি ঘি ঘৰ পাছৰ আইটেম সো গাইস মই উঙ লগাই বস্তু নাপালো বেঙেনা আছিলে বা বেঙেনাটো ভাজিবলৈ এতিয়া মোৰ টাইম নহলে সো হেকানে মই নেমু টেঙা পালো সো এফালে টেঙা অলপ আনিলো সো এটোকে খাই দিও মোৰ ফেভাৰিট হয় সো আৰু এতিয়া খাম প্ৰথম চ লগাই আৰু প্ৰথম চ লগাই মোৰ তাত আছে চেনি সহজতে পোৱা বস্তু সব এটা চেনি খাম মিঠা খাই দিয়া পক ষ্টিলৰ গৰম উঠি হৈছেগে চেনি খাই গৰম উঠে জানো নাজানো আৰু চেনি খাই নহয় একচুয়ালি মই দুটিয়া চ বিচাৰি ফুৰিছিলো আৰু দুটিয়া চ বিচাৰোতে মোৰ গৰম লাগি গল আৰু দুটিয়া চ মই কি পালো গম পাই দেখাই আছো ৰব কত থলো এটুকুৰাহে ঢুকি পালো বেছিকে ঢুকি নাপালো কিয়নো মই এইটো বস্তু খাই বেয়া পাওঁ আৰু এইটো হৈছে সাল কৰিনে কলি কিবা এটা হয় আৰু নাজানো এলোভেৰা ইংলিশত কয় অসমীয়াত কি কয় মই ভালকে নাজানো কিন্তু দুটিয়া চ লগা হয় বুলি মই জানো সো খাবলে সবতছে সাংঘাতিক এটোৱে মই ধুই মেলি ললো আৰু অকমান উলিয়াই ললো একনিতে মই খাই চাওঁচোন তিতা দেখোন মই নুচু পালো জাস্ট গিলি দিলো আৰু খাব নোৱাৰো মই এলোভেৰা ইমানতে সমাপ্ত কৰিছো আৰু বাকি বগিয়াৰ জ লগাই চাই লওঁ আৰু এতিয়া বিচাৰি বাৰীৰ পৰা আনিলো বগিয়াৰ জ
বাৰীৰ পৰা আনিছোঁ বুলি কৈছোঁ, নিশ্চয় আপোনালোকে বুজি পাইছে। হয়, আপোনালোকে ঠিকেই ভাবিছে, মই আনিছোঁ জলকীয়া। বৰগীয়া জলকীয়া মই বাৰীৰ পৰা জলকীয়া বিচাৰি আনিছোঁ। গোটেইটো খাব নোৱাৰোঁ, গোটেইটো খালে মৰিম, এইটো বহুত জ্বলা। চ' 1 বাইট। জাষ্ট এইকণ খালোঁ, এইকণতে মোক পাই গ'লগৈ আৰু মই খাব নোৱাৰোঁ জলকীয়া। আকৌ লগ পাইছোঁ, মই পানী চানী খাই লওঁ, অলপ ৰেষ্ট লৈ লৈছোঁ। এতিয়া আছে আৰু লগাই মোৰ তাত আছে এয়া এইফালে ঝালমুড়ি, আৰু এতিয়া ঝালমুড়ি খাই ল'ম। এয়া এইটো খাই লওঁ, বাকীখিনি আকৌ আপোনাক লগ পাই আছোঁ। আৰু গাইজ নিয়দি একো বস্তু বিচাৰি নাপালোঁ, আপোনালোকক নিশ্চয় মই দেখাইছিলোঁৱেই। আৰু লাষ্টত আগফালৰ বনজোপা উঘালি আপোনালোকক মই নিশ্চয় দেখাইছোঁ। সেইজোপাৰ নাম হৈছে কেয়া বন, আৰু নিয়দি মই সেইটোৱে পালোঁ মানে মায়ে মোক সেইটো বস্তু দৰৱ দি খুৱায়। সেইটো মহিলাসকলৰ বাবে বহুত ভাল হয় কেয়া বন। এইটো দেখিবলৈ পাইছে, কেয়া বনৰ বীজটো হয়, কেয়া বনটো খান্দিব লাগিব, খান্দি কিনে ওলাই। এইটো আপোনাৰ পেটৰ বিষৰ কাৰণে বহুতেই ভাল। ইয়াৰ লগত 2টা জালুক দি আৰু 2টামান আৰৈ চাউল দি কিনে আপোনালোকে খুন্দি পেটৰ বিষত খাব পাৰিব। এইটো বহুত ভাল, মায়ে মোক খুৱায়। আৰু এইটো আজি মই মধুনীয়া তল লগাই পালোঁ টেঙেচি, আৰু এতিয়া মই খাম টেঙেচি। টেঙা আৰু গাইজ মধুনীয়া থ দি আছিলে কচু ঠাৰি। মধুনীয়া থ মই বেলেগ একো বিচাৰি নাপালোঁ, যিহেতুকে কচু ঠাৰি পালোঁ। আৰু কচু ঠাৰি মই খাব নোৱাৰোঁ, মোক খজুৱাই। চ' সেইকাৰণে মই সেইটো স্কিপ কৰিছোঁ। আৰু বাকী চাওঁচোন কি পাৰোঁ। এতিয়া খাম মই মধুনীয়া আৰু মধুনীয়া মোৰ তাত আছিলে দাংবডি, আৰু দাংবডি এতিয়া ভাজা মেলা নাই যিহেতুকে দাংবডি। আৰু মই অলপ দেৰি আগত চাটনি বনাইছিলোঁ, চাটনিত মই দাংবডি দিছিলোঁ, দাংবডি জলকীয়া এনেকৈ কিবা কিবি মিক্স কৰি। চ' এতিয়া এয়া মই এতিয়া খাম দাংবডি চাটনি। আমি কেঁচাকৈ দাংবডি চাটনি বনাই খাওঁ, আপোনালোকে খাই চাবচোন, খাই নিশ্চয় ভাল পাব। জলকীয়া বহুত বেছি দি থৈছিলোঁ, মই পাহৰি থাকিলোঁ। মধুনীয়া হৈ গ'ল দাংবডি, এতিয়া আছে মধুনীয়া আৰু মধুনীয়া মোৰ তাত আছে ঢেকীয়া। মই মাত্ৰ এডাল ঢেকীয়া বুটলি আনিছিলোঁ, যিহেতুকে এতিয়া কাতি মাহত ঢেকীয়া নাখায়। চ' এইটো ঢেকীয়া, আৰু ঢেকীয়া নাখায় কাৰণে মই আপোনালোকক খাই দেখাব নোৱাৰিম। তথাপিতো মই এটা অকণমানি আগ এটা খাম আপোনালোকৰ কাৰণে, বাট খাব নাপায়। যদি মৰি থাকোঁ আপোনালোকৰ ৰিস্ক কিন্তু দেই। এতিয়া ঢেকীয়া খাব নাপায়, কয় কি বোলে মাহঁতে কয় ঢেকীয়াখিনি এতিয়া সাপে মানে কিবা কৰে আৰু। চ' সেইকাৰণে সাপ বগাই, চ' সেইকাৰণে এতিয়া ঢেকীয়া খাব নাপায়। বাট আপোনালোকৰ কাৰণে অকণমান খাই দেখালোঁ, হৈ গ'ল। আৰু এতিয়া বাকী কি আছে মই অকণমান পাছত আপোনালোকক দেখাই আছোঁ, অলপ ৰেষ্ট লৈ লওঁ। চ' গাইজ মধুনীয়া বিচাৰিবলৈ গৈছিলোঁ, আৰু বিচাৰি আহি জেগাত বহিবলৈ পোৱাই নাই, জাষ্ট থিয় হৈ বনাই দিছোঁ ভিডিঅ'টো। মধুনীয়া লগাই মই খাম এতিয়া পাণ, বেছি নাখাওঁ কিয়নো মই বেয়া পাওঁ। চ' অকণমান পাণ খাইছোঁ আপোনালোকৰ কাৰণে। পুৰে, বিনা তামোল পাণ বহুত পুৰে। এইটো খাই কমপ্লিট কৰোঁ, বাকীখিনি আলফাবেটত আপোনালোকক লগ পাই আছোঁ। আৰু গাইজ মই পাৰ্ট 1টোত মধুনীয়া লৈকে দিলোঁ, মই পাৰ্ট 2ত মধুনীয়া দন্তীয়া তৰ পৰা বাকীখিনি দিম। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব এইটো, আৰু পাৰ্ট 2টো কাইলৈৰ ভিডিঅ'ত মই আপোনালোকক দি দিয়ে, আপোনালোকে সোনকালে চাবলৈ পাব। চ' ৱেইট কৰক পাৰ্ট 2লৈ।